Welcome to Youngstar Assam. হে দোস্ত, আজি মই আপোনালোকক মোৰ য়ংষ্টাৰ আছাম চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানে এতিয়া সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছৰ আতংক সৃষ্টি হৈছে। সেইকাৰণে কৰোনাৰ বিষয়ে কৈ মই এটা ভিডিঅ' বনাবলৈ খুজিছোঁ। আপোনালোকক নিশ্চয় বহুতে কৈছে যে 10 মিনিটৰ মূৰে মূৰে হাত ধুব লাগে, চেনিটাইজাৰ ইউজ কৰিব লাগে। এতিয়াও নিশ্চয় কোনেও কোৱা নাই বা আপোনালোকে জানেনে নাজানো মই। সেইকাৰণে মই ক'বলৈ ওলাইছোঁ। সেইকাৰণে চাবোন খুহিলে কেনেদৰে ভাইৰাছটো যিটো কৰোনা ভাইৰাছ হওক আন ভাইৰাছ হওক কেনেদৰে সিহঁতৰ নোহোৱা হৈ যায়। 20 ছেকেণ্ড থকাৰ কথা কৈছে। সেই 20 ছেকেণ্ড থাকিলে কি হয়, কেনেদৰে নোহোৱা হয়, তাৰপিছত হাত ধুলে নোহোৱা হয় নে নহয় সেই বিষয়ে আপোনালোকক ক'বলৈ খুজিছোঁ। সেইকাৰণে আপোনালোকে যদি মোৰ চেনেলটো প্ৰথম চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে বেছি শ্বেয়াৰ কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই প্ৰথমতে ক'ম যে চাবোনৰ গঠনটো কেনেকুৱা। চাবোন এটা হৈছে দীঘল চৰ্বিৰ কিছুমান লেয়াৰ বুলি ফেটি এচিডৰ লেয়াৰ। সিহঁতৰ কিছুমান কাষত ষ্ট্ৰাকচাৰটো দিয়াৰ নিচিনাকৈ সিহঁতৰ কিছুমান হাইড্ৰফবিক আৰু হাইড্ৰফিলিক পাৰ্ট থাকে। সিহঁতৰ হেড, টেইল আৰু সিহঁতে কিছুমানে পানীৰ লগত আকৰ্ষিত হ'বলৈ বিচাৰে আৰু কিছুমানে পানীৰ পৰা দূৰত থাকিবলৈ বিচাৰে। এতিয়া আপোনালোকে চাব যে আমি যেতিয়া কাপোৰত চাবোন মাৰোঁ তেতিয়া চাবোন মাৰিলে কি হয়, তাতে তেলেতীয়া বস্তুসমূহ থাকে। তেলেতীয়া বস্তুসমূহত যিটো অংশই তাৰমানে পানীৰ লগত আকৰ্ষিত হ'বলৈ নিবিচাৰে সেই অংশটোৱে তেলৰ লগত লগ লাগে, আৰু যিটো অংশই পানীৰ লগত আকৰ্ষিত হ'বলৈ বিচাৰে বা পানীৰ লগত সিহঁতৰ এটা সম্পৰ্ক থাকে তেতিয়া সিহঁতে সেই তেলেতীয়া বস্তুবোৰৰ লগত লগ লাগিবলৈ নোখোজে। এনেদৰে বহুতকেইটা এনেকুৱা সৃষ্টিৰ কাষত দেখুওৱাৰ দৰে এনেকুৱা বহুত সৃষ্টি হয়। হৈ পেলাই তেলেতীয়া বস্তুসমূহক আকৰ্ষিত কৰি সিহঁতৰ নিজৰ মাজত লৈ পেলাই এটা মাইচেলিৰ সৃষ্টি কৰে। এতিয়া মাইচেলিৰ সৃষ্টি কৰি সেই বস্তুখিনি তাৰমানে বাহিৰলৈ উলিয়াই আনে। এনেদৰে যদি অলপ সময় আমি চাবোন পানীত জিকাই থৈ দিওঁ কাপোৰখিনি তেতিয়াহ'লে তেলেতীয়া বস্তুসমূহ আঁতৰে। ঠিক তেনেদৰেই চাবোনৰো সেনেকুৱা গঠন থাকে যিহেতু। আৰু এইবাৰ কৰোনা ভাইৰাছটোৰ গঠনটো আপোনালোকে নিশ্চয় টিভিত দেখিছে, তথাপিতো মই কাষত দিছোঁ চাব। এই যিটো গঠন সেই গঠনটোৰ চাৰিওফালে তাৰমানে এটা লিপিড, ফেটছ বুলি কয় সিহঁতৰ লিপিডৰ দুটা লেয়াৰ থাকে। যোনটো ৰঙা দেখিছে আপোনালোকে, এই ৰঙাখিনিতে বাইলিপিড লেয়াৰ। তাৰ সেই বাইলিপিড লেয়াৰৰ ভিতৰত আমাৰ চাবোনৰ যিখিনি থাকে গঠন মই দেখুৱাইছিলোঁ, সেই গঠনখিনি তাৰমানে লিপিড লেয়াৰৰ ভিতৰত সোমাই যায়। অলপ সোমাই পেলাই পানীখিনি ভিতৰলৈ সোমাব দিয়ে। এতিয়া কৰোনা ভাইৰাছৰ ভিতৰলৈ সোমাবলৈ দিওঁতে সেই লিপিড লেয়াৰসমূহ ভাঙি যায়। মাইচেলিৰ সৃষ্টি হ'ল, লিপিড লেয়াৰসমূহ ওপৰলৈ উঠি অহাৰ ফলত যেতিয়া কাৰোবাৰ আৱৰণখন নাথাকিলে ভিতৰৰ বস্তুখিনি ওলাই আহিব। ঠিক তেনেদৰে ভিতৰৰ বস্তুসমূহ ওলাই আহি আমাৰ হাতত জমা হৈ থাকে। যদি 20 ছেকেণ্ড সময় লাগে, চাইডতে 20 ছেকেণ্ড সময় লাগে। সেইকাৰণে মানুহে আমাক কয়, সকলোৱে কৈছে, আপোনালোকে শুনিছে নিশ্চয় যে চাবোনেৰে হাতখন 20 ছেকেণ্ড সময় ৰাখিব লাগে। কিন্তু 20 ছেকেণ্ড সময় তাৰপিছত মাইচেলিৰ সৃষ্টি হৈ আৱৰণখন গুচি গ'লে ভিতৰৰ বস্তুখিনি থাকি গ'ল, হাতত লাগি ধৰিলে। এতিয়া চাবোন যেতিয়া আমি পানীৰে ভালকৈ শুই ধুম, হাতখন ভালকৈ ধুম তেতিয়া যোনখিনি ভিতৰত লাগি থাকিল সেইখিনিও গুচি যাব। তাৰ 20 ছেকেণ্ড সময়ৰ প্ৰয়োজন হয়। আৰু কিদৰে হয় আপোনালোকৰ কাষত মই দেখুৱাই আছোঁ, দেখিছে নিশ্চয়। ঠিক তেনেদৰে ভাঙি যায়। ধৰা হ'ল মোনা এখনত আপোনালোকে বস্তু আনিছে, মোনাখনে নাথাকে, বস্তু জমা হৈ থাকোঁ মাটিত, পানী মাৰি দিলে বস্তুখিনি গুচি যাব। সেইকাৰণে এতিয়া আপোনালোকে নিশ্চয় গম পাইছে অসমত এতিয়ালৈকে 25 জন ধৰা পৰিছে কৰোনা ভাইৰাছৰ ৰোগী, আৰু 4 জন দিল্লীত আছে, মুঠ 29 জন হ'ল। সেইকাৰণে আপোনালোকে 20 ছেকেণ্ড সময় চাবোন খুহি অলপ ৰৈ তাৰপিছত গম পাব। যেতিয়া 20 ছেকেণ্ড সময় হৈ গ'ল তাৰপিছত ভালদৰে খুহি ধুই দিব, যাতে কৰোনা ভাইৰাছৰ নামো নিচান নোহোৱা হৈ যায়। ঠিক তেনেদৰে আপোনালোকে 10 মিনিটৰ মূৰে বাহিৰলৈ গ'ল, কাৰোবাক লাগাল পালে তেনেদৰে আহি পেলাই হাতখন ধুব। তাৰপিছত কাৰো লগত হেণ্ডশ্বেক নকৰিব, নমস্কাৰ দিব। যিহেতু আমি অসমীয়া মানুহ, মইতো আগৰ পৰাই নমস্কাৰেই দিওঁ। সেইবাবে আপোনালোকে সাৱধানে থাকক, ঘৰৰ বাহিৰলৈ নোলাব বিনা কামত। কিবা কাম একেবাৰে জৰুৰী কাম নগ'লে নহয়, তেতিয়া এজন যাব কেতিয়াবা। তাৰপিছত আপোনালোকে
যেতিয়া এই আপোনাকতো নিশ্চয় সকলোৱে ক'ব যে চাবোনেৰে হাত ধুব, কিন্তু সিহঁতক আপোনালোকে সুধিব এতিয়া ক'ব চাবোনেৰে হাত ধুলে কি হয় জানে নে নাজানে? যদি নাজানে আপোনালোকে ভালদৰে বুজাই দিব। মই মাত্ৰ কথাখিনি ক'লোঁ। যদি বুজি পোৱা নাই বা বুজি পোৱাত অসুবিধা হৈছে তেতিয়া কমেণ্ট বক্সত মোক ক'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়া বৈদ্য শ্বেয়াৰ কৰিব আপোনালোকে, বৈদ্য ভাল লাগিছে যদি। আৰু যদি ভাল লগা নাই কমেণ্টত ক'ব কি হয়। এতিয়াতো মই ভিডিঅ'টো এনেকৈ বেছিভাগ নবনাওঁৱেই, এইটো বনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই ঘৰত বৰিং হৈ আছোঁ, আপোনালোকেও নিশ্চয় ব'ৰ হৈ আছে, সেইকাৰণে ভিডিঅ'টো বনালোঁ। যদি কিবা দেখাত বা শুনাত কিবা প্ৰব্লেম হৈছে বা স্ক্ৰীণত কিছুমান প্ৰব্লেম হৈছে ঠিক আছে, আজিলৈ ইমান, ধন্যবাদ।